একদম ফ্ৰেছ কৰি ৰাখছে জায়গাগিলা দেখছে না খেতি পথাৰত বহি ভাত খাব পারব। নমস্কাৰ বন্ধুসকল, আজি আমি আইছোঁ মেঘালয়ত। মেঘালয়ৰ মানুহবিলাকে কেনেকৈ খেতি কৰে মই আপোনালোকক আজি দেখুৱাম। ইহঁতৰ খেতি বাতি একদম বেলেগ টাইপত কৰে, ধান খেতিও বেলেগকৈ কৰে, মানে সেই আৰু চব যিমান খেতিবিলাক একদম আমাৰ অসমতকৈ বহুত আনকমন। তেন্তে বলক আমি কিছু দূৰ আগবাঢ়িয়ে পাম সেই খেতি পথাৰখিনি। তাত খেতি কৰি আছে, কেনেকৈ খেতি কৰে আপোনালোকক দেখুৱাই আছোঁ। আমাৰ তাৰে নিচিনা কিন্তু পানী পেক একো কৰিব নালাগে আৰু হালো নামাৰে ইহঁতে, কিন্তু এই কোদাল কোৰ কিবা কিবি এনেকৈ আছে, এইগিলাখানেদি হাতেদি খুন্দি খুন্দি এনেকৈ খেতি কৰে। চাবচোন কেনেকৈ খেতি বাতি এই পাহাৰৰ মাজত। তেন্তে আপোনালোকক দেৰি নকৰি বলক এটা শ্বৰ্টকৈ ব্লগ এটা বনাই দিওঁ, আপোনালোকে চাওক কেনেকৈ খেতি কৰে এওঁলোকে। আনকমন ইহঁতৰ খেতিবিলাক, বাৰ মিছাল কৰি কেনে বনায় খেতিবিলাক কৰে। তেন্তে বলক, সৌ আগত আছে এনেকৈ যাই আছোঁ ইফালে, সেই তাতে আগত দেখা পাব খেতি পথাৰখিনি। তেন্তে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ সেইফালে খেতি পথাৰৰ ফালে। আৰু এনেকৈ আমি যোৱা আৰম্ভ কৰিলোঁ। এতিয়া এনেকৈ গৈ আছোঁ, আপোনালোকক খেতিৰ লগতে মেঘালয়খনৰো কিছু দৃশ্য দেখুৱাম। এইটো সৰুকৈ ইয়াত নদী, এইটো নদী কোনফালে বা বৈ গৈছে নাজানো, কিন্তু আমি লগ পালোঁ আৰু কি আধা ৰাস্তাতে। এই নদীটোৰ পৰা এনেকৈ পাৰ হৈ আমি গৈ আছোঁ, এইটো মেইন হাইৱে। এই হাইৱেটোৰ দি এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু কি কৰিব চাওকচোন, কিমান শান্তিৰ ঠাই এইবিলাক। এইবিলাক এনেকৈ কলৰ বাগান চাইডে চাইডে, এই কলৰ বাগানবিলাক এনেকৈ কাষতে কৰি থৈ দিছে চাওকচোন, ঘৰ বাৰী। আৰু এইবিলাক এনেকৈ ধান খেতি কৰি থৈ দিছে। এইগিলা কিন্তু আমাৰ নিচিনা কৰিছে শালি খেতিৰ দৰে, কিন্তু যিখিনি মই দেখুৱাব ওলাইছোঁ সেইখিনি আপোনালোকক অলপ আনকমন টাইপত দেখা পাব। সেইখিনি বস্তু মানে ধান চান একবাৰে একেলগে ৰুৱে, সেইগিলা এই পাহাৰত ৰুৱে, এইগিলাৰ দৰে নহয়, সেইগিলা একদম বেলেগ। তেন্তে আমি তালৈকে যে গৈ থাকোঁ আৰু এনেকৈ মেঘালয়খন চাই থাকক আপোনালোকে, কি সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশৰ মাজেৰে আমি এনেকৈ গৈ আছোঁ গাড়ী লৈ, গৈ 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 কিছু আগত গৈয়ে আমি সেই মেইন ঠাইখিনি পাম, য'ত আমি এই খেতিবিলাক আপোনালোকক দেখুৱাম, সেই ঠাইখিনি। এইটো চাওকচোন মাজতে ৰাস্তাত, আধা ৰাস্তাতে আহি পালোঁ। এইটো একদম ভিউ পইণ্ট চাওক, কি ৰকম ভাল লগা এটা পৰিৱেশ চাওকচোন। একদম মেঘালয়খনৰ আধা আধি ইয়াত কভাৰ হৈ আছে ওপৰৰ পৰা, দেখা না? সেই তাতে এইবিলাক ঘৰ বাৰী টিং দেখা যায় যে অলপ চলপ, দুই এখন টিং নজৰ পৰে, সেইবিলাক ঘৰ তাতে। আৰু এইবিলাক এনেকৈ চাইডে চাইডে দোকান, এইটো হাইৱেটো হয়। এনেকুৱাই পৰিৱেশ মানে, সেই আৰু বুজি পাইছে না? এনেকৈ এদিয়ে যাই থাকিব লাগিব আমি, এনেকৈ গৈ থাকিম, যাই সেই মেইন জেগা সুটা পাম। তেন্তে বলক আৰু বেছি দেৰি নকৰোঁ, এনেকৈ গৈ থাকোঁ একা বেকা বাটেৰে। ইয়াতে এটা ঘৰ বান্ধি ল'ব পাৰিলে ভাল আছিলে, এইৰকম একদম হেৰি ভাল লগা ঠাই চাচোন। ইয়াতে এটা ঘৰ বান্ধি থাকিব পাৰিলে বেছি ভাল লাগিলে। ঠাণ্ডা ঠাণ্ডা বতাহ, চাৰিওফালে পক্ষী মানে চৰাই চিৰিকটি গোটেইৰে আৱাজ ইয়াতে পোৱা যায় আৰু কি। আহি আহি এনেকৈ আমি এই আহি পালোঁ এই মেঘালয়ৰ গাঁওবিলাকত। চাওকচোন ঘৰ বাৰীবিলাক, ৰাস্তাৰ কাষে কাষে এইবিলাক ঘৰ বাৰী, এনেকৈ ভাল লগা আৰু ঠাইখিনি। ইয়াতে ঘৰ বনাব পাৰিলে ভাল আছিল। আৰু এয়া ফাইনেলি আমি মেইন ঠাইখিনিলৈ আহি পালোঁ। ইয়াতে নামি এতিয়া যাই আছোঁ আমি সেই খেতিয়কজনৰ ঘৰত। এইফালেদি ভিতৰত যাব লাগিব গাঁৱত, তাতে খেতিয়কজন লগ পাম আমি, আমাৰ এই চাংমা ভাইক লগ পাম, চাংমা। তেন্তে বলক তালৈকে যাওঁ। এজন মেঘালয়ৰ খেতিয়ক লগ পালোঁ, দেখা পালিনে আপোনালোকে? এনেকৈ ইহঁতে খেতি কৰে, এইবিলাক একদম চাফা কৰি থাকে এনি টাইম। মানে এডাল বুন হ'বা নিদিয়ে, এডাল বুন ইয়াতে হ'বা দিবা নহয় তাৰমানে। এনেকৈ এনি টাইম কোদাল মাৰি থাকলি ইয়াতে ক'ত বুন হ'ব কচোন গ হে। এনেকৈ কি আচৰিতে, এনে খেতিয়ক কিন্তু মই প্ৰথমবাৰ আজি দেখিলোঁ মোৰ লাইফত, একদম আজি প্ৰথমবাৰ দেখিলোঁ মই এনেকুৱা খেতিয়ক। আমাৰ ফালে কিন্তু এনেকুৱা খেতি নকৰে। চাওকচোন এনেকৈ এনি টাইম যদি কোদাল মাৰি থাকে ক'ত বুন হ'ব কয়। এইগিলা মালভোগ কল, এনেকৈ এৰা কিবা কিবি এৰা খেতিও কৰে, এইখানে পলু পকা পোহে কিজানি, কমপ্লিট খেতি এনেকৈ কৰে মিক্স কৰি। তো এতিয়া যাওঁ বলক, এই খেতিয়কজনৰ লগতে অলপমান গল্প কৰোঁ। ভালকৈতো মই গাৰো ভাষা বুজিয়ে নাপাওঁ। জং মা খবৰ নামেঙা মা ইয়া মাই বস্তু ইয়া ডালদা ডালদা আৰু ইয়া খৰন্দা, মানে আমি এৰা বুলি কওঁ এইগিলা, ইহঁতে খৰন্দা বুলি কয়। আৰু এইটো ডালদা মানে মেষ্টা টেঙা, চবেইটো চিনি পায়। এইটো মেঘালয়ৰ এই গাৰো ভাষাত এইটো মানে ডালদা বুলি কয়। আৰু আপুনি কি লিখে, আপুনি টাইটেল? চাংমা, চাংমা, এইটো চাংমা লিখে ইহঁতে।
এইবিলাক ইহঁতৰ খেতি। এইটোতো ধান না, ৰাইচ না? এইটো ধানৰ খেতি, লগতে মেষ্টা টেঙা, এই মূলাও আছে দেখছে না, এই মূলাৰ খেতি, এই ৰঙালাও, মানে চব মিক্স কৰি খেতি কৰিছে ইয়াত। চাওকচোন মেঘালয়ৰ খেতি। আৰু ইহঁতৰ সাৰ মানে দিবই নালাগে দেখছে না। ইয়াতে এই শুকান যেতিয়া দিন হয় ফাগুন চৈত মাহ, তেতিয়া এইগিলাখান জ্বলে দিয়ে, জ্বলে দিলে ইয়াতে যিগিলা ছাই ঠাইগিলা পৰাৰ পিছত তাতে এনেকৈ খেতি কৰে। এই পাহাৰগিলা জ্বলে দিয়ে, দি খেতিবিলাক কৰে দেখছে না। এই এডাল এডালকৈ ধান ৰুইছিল, কিন্তু এটাকৈ ধান ৰুৱেতে আৰু এনেকৈ থোপা হয়, এইটো ডাঙৰ ডাঙৰ থোপা হ'ব লাহে লাহে। এই আছিল মেঘালয়ৰ খেতি। এনেকৈ এনি টাইম কাম কৰি থাকে, এডাল বুন হ'ব দিয়া নাই। আমাৰ আৰু ধানবাৰীত ভৰ্তি হৈ যায় বুনে, জংঘলে জাহি। ইহঁতে একদম ফ্ৰেছ কৰি ৰাখছে জেগাগিলা দেখছে না। মানে ইয়াত বহি আপুনি খেতি পথাৰত বহি ভাত খাব পাৰিব। তো বন্ধুসকল দেখাই পালে এয়া কেনেকৈ কৰে এওঁলোকে খেতিবিলাক। আৰু এইবিলাক কলগছ যে দেখিছে, এইগিলা কিন্তু বুনা কল, এইগিলা খাব নোৱাৰে, সুদা গুটি এই কলগিলাৰ। এই পাহিৰা কল নিজে নিজে হৈছে এইবিলাক। কিন্তু এয়া চাইডে চাইডে এইবিলাক আৰু এই জাৰুৰ গছ আছে, ফুল জাৰু ওলায়। কেইদিনমান পিছত এইবিলাক জাৰু ফুলিব। এইবিলাক এনেকুৱা ধৰণৰ ইহঁতৰে খেতিবিলাক দেখা পালি না, এই ধৰণৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পেলাওঁ, বেছি লাম্বা নকৰোঁ আৰু। ধন্যবাদ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, চি ইউ, জয় অসম।